হেল্ল' এভৰিৱান, হয়তো সকলো ভালে আছে। আজি আপোনালোকক লৈ আহিছোঁ কানানাস্কি দেখাবলৈ। এইখন এখন ৱাইল্ড লাইফ চেঞ্চুৰী হয় আৰু এইখন এখন প্ৰভিঞ্চিয়েল গভৰ্ণমেণ্টৰ হয়, এলবাৰ্টাৰ ভিতৰত পৰে আৰু এইখন স্থাপন কৰা হৈছিলে 1978-ত। আহকচোন মোৰ লগতে আমি চাওঁ কানানাস্কিখন। আমি বৰ্তমান কানানাস্কি যোৱা ৰাস্তাত আছোঁ আৰু যাওঁতে এটা লেক পায়, এইটো বেৰিয়াৰ লেক বুলি কয়। এই লেকটো চাইছোঁ ইমান ধুনীয়া আৰু এই দেখিছে পৰ্বতৰ নামনিত, পাহাৰৰ নামনিত কেনেকুৱা এই দূৰতে এনেকৈ পাহাৰ আছে। আজি গাড়ী বহুত দেখিছে ইয়াতে, কাৰণ আজি উইকেণ্ড হয় আৰু উইকেণ্ডত বহুত মানুহ ইয়ালৈ আহে। আৰু কি কৰে মানুহবিলাকে, গাড়ীবোৰ পাৰ্ক কৰে, ৰাস্তাৰ কাষত পাৰ্ক কৰি পেলাই বহুত ইয়াতে জেগা আছে খোজকাঢ়ি যাব। ট্ৰেকিং ৰোড আছে, ট্ৰেকিং ৰোডত চব মানুহবোৰ যায়, খোজকাঢ়ি যায়, পাহাৰলৈ যায় আৰু নদীৰ পাৰে পাৰে যায়। কানানাস্কিখন কেনেডিয়ান ৰকিজৰে এটা পাৰ্ট হয়। এই পৰ্বতবোৰ প্ৰায় 200 মিলিয়ন বছৰ আগতে ফৰ্ম হোৱা আৰু পাহাৰবোৰ এই টেকটনিক প্লেটবোৰ লৰচৰ হৈয়ে তেনেকেই ফৰ্ম হৈছিলে। বৈজ্ঞানিকসকলে কয় যে এই অঞ্চলত আগতে সাগৰ আছিলে, সেইবাবে ইয়াত সাগৰীয় প্ৰাণীৰ উপৰিও চাৰ্ক মাছৰ হাড়ৰ ফচিল পোৱা যায়। কানানাস্কি অঞ্চলত প্ৰায় 8,000 বছৰ আগৰ পৰাই মানুহ থকাৰ প্ৰমাণ পোৱা গৈছে। কানানাস্কি নামটো কেপ্টেইন জন পেলিচাৰে দিছিলে। তেওঁ প্ৰায় 150 বছৰ আগতে ইয়াতে এক্সপিডিশ্যন কৰিব আহিছিলে। এইটো এটা বিখ্যাত স্কি কৰা ডেষ্টিনেশ্যন হয় আৰু সেইকাৰণে পৃথিৱীৰ বিভিন্ন প্ৰান্তৰ পৰা উইণ্টাৰ সময়ত বহুত মানুহ ইয়াতে স্কি কৰিবলৈ আহে। ইয়াৰ পাহাৰবিলাকত যথেষ্ট পৰিমাণে লাইমষ্টোনো পোৱা যায়।
এই অঞ্চলত কেইবাখনো কেম্প গ্ৰাউণ্ড আছে, সেইবাবে যথেষ্ট মানুহ ছামাৰত আহে, কেম্পিং কৰিবলৈও আহে। কানানাছখন চাই আপোনালোকৰ কেনে লাগিল বাৰু? আজি ৰাতি আমি ইয়াতে কেম্পত কটাম, কালি ৰাতিপুৱা ইয়াৰ পৰা যামগৈ। আপোনালোকে কিন্তু ভিডিঅ'টো লাইক, শ্বেয়াৰ আৰু কমেণ্ট কৰিব নাপাহৰিব। ধন্যবাদ।